নমস্কাৰ, মই ডক্টৰ মমতা শৰ্মা, স্ত্ৰী আৰু প্ৰসূতি বিশেষজ্ঞ। আজি আলোচনা কৰিব লৈছোঁ গৰ্ভধাৰণৰ সময়ত আপুনি ভ্ৰমণ কৰিব পাৰে নে নোৱাৰে। এইটো এটা মোষ্ট ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন বা সঘনাই সোধা প্ৰশ্নৰ ভিতৰতে পৰে যে মেম মই গৰ্ভৱতী আৰু মই যাত্ৰা বা ভ্ৰমণ কৰিব পাৰিম নোৱাৰিম। গৰ্ভধাৰণ এটা স্বয়ং সম্পূৰ্ণ বা এটা স্বাভাৱিক অৱস্থা, ই কোনো বেমাৰ নহয়। আৰু আজিকালিৰ মহিলাসকলো স্বাৱলম্বী বা ইণ্ডিপেণ্ডেণ্ট আৰু তেওঁলোকৰ বিভিন্ন কাৰণত প্ৰফেশ্যনেল বা যিকোনো কাৰণতে তেখেতসকলে ভ্ৰমণ কৰিব লগা হয়। গতিকে আমি আজি এইটো বিষয়ে আলোচনা কৰিম যে প্ৰেগনেঞ্চিৰ সময়ত ভ্ৰমণ কৰিব পাৰে নে নোৱাৰে আৰু যদি পাৰে কি কি সাৱধানতা অৱলম্বন আপুনি কৰিব লাগিব। প্ৰথমে জানো আহক কি অৱস্থাত আপুনি ভ্ৰমণ কৰিব নোৱাৰিব। যদি আপোনাৰ আগৰ প্ৰেগনেঞ্চি গৰ্ভপাত হৈছিলে বা প্ৰিটাৰ্ম লেবাৰ বা আগতীয়াকৈ প্ৰসৱ আৰম্ভ হৈছিলে, যদি এইটো গৰ্ভাৱস্থাত আপোনাৰ ৰক্তক্ষৰণ হৈছিলে বা টেন এবৰ্চনৰ নিচিনাকৈ লক্ষণ পোৱা গৈছিলে, যদি আপোনাৰ টুইন প্ৰেগনেঞ্চি বা মাল্টিপুল প্ৰেগনেঞ্চি ধৰা পৰিছে বা হাই ব্লাড প্ৰেছাৰ বা হৃদযন্ত্ৰ জনিত ৰোগ আপোনাৰ এইটো গৰ্ভাৱস্থাত ধৰা পৰিছে, তেতিয়াহ'লেও আপুনি ভ্ৰমণ কৰাটো উচিত নহ'ব। যদি ফুল বা প্লেচেণ্টাটো আপোনাৰ তলত আছে, যিটো প্লেচেণ্টা প্ৰিভিয়া বুলি কোৱা হয়, তেতিয়াও আপুনি ভ্ৰমণৰ পৰা দূৰত থকাটো উচিত হ'ব, কাৰণ ইয়াৰ কাৰণে ব্লিডিং বা ৰক্তক্ষৰণ আপোনাৰ হ'ব পাৰে। DVT নামৰ এটা প্ৰেগনেঞ্চিৰ লগত জড়িত এটা অসুখ আছে, যাৰ ফুল ফৰ্মটো হৈছে ডিপ ভেইন থ্ৰম্বচিছ। গতিকে ডিপ ভেইন থ্ৰম্বচিছ ধৰা পৰিলেও আপুনি ভ্ৰমণৰ পৰা সাধাৰণতে দূৰত থকাটো উচিত। যদি প্ৰি এক্লাম্পচিয়া বা হাই ব্লাড প্ৰেছাৰ জনিত ৰোগ আপোনাৰ আৰম্ভ হৈছে এইটো প্ৰেগনেঞ্চি, তেতিয়াহ'লেও আপুনি ভ্ৰমণৰ পৰা দূৰত থাকিব লগা হ'ব পাৰে। এতিয়া আহোঁ গৰ্ভাৱস্থাৰ কোনখিনি সময় ভ্ৰমণৰ কাৰণে উপযুক্ত হ'ব পাৰে। গৰ্ভাৱস্থাৰ সময়খিনি তিনি ভাগত ভগোৱা হৈছে, ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ, ছেকেণ্ড ট্ৰাইমেষ্টাৰ আৰু থাৰ্ড ট্ৰাইমেষ্টাৰ। প্ৰথম 3 মাহ অৰ্থাৎ প্ৰথম 13টা সপ্তাহ গৰ্ভস্থ সন্তানটি গঠন হয় আৰু সেইখিনি সময়ত মাকগৰাকীৰ বিভিন্ন অসুবিধা হ'ব পাৰে, যেনে বনেই ভাৱ আহাৰ বা আন অসুবিধা থাকিব পাৰে। গতিকে প্ৰথম 3 মাহত ভ্ৰমণৰ পৰা দূৰত থকাটোৱেই শ্ৰেয়। গতিকে ভ্ৰমণৰ কাৰণে যিটো সঠিক সময় বুলি ভবা হয় সেইটো হৈছে 14 সপ্তাহৰ পৰা 28 সপ্তাহৰ ভিতৰত। এইখিনি সময়ত সাধাৰণতে গল্ডেন পিৰিয়ড বুলি কোৱা হয়, কাৰণ এইখিনি সময়ত বহুতো অসুবিধাবিলাক কমি যায় আৰু মাতৃগৰাকীও গৰ্ভাৱস্থাৰ লগত অলপ অভ্যস্ত হয়। এতিয়া আহক ভ্ৰমণৰ মাধ্যম অৰ্থাৎ এৰোপ্লেন, ট্ৰেইন বা গাড়ীৰ বিষয়ে। দীঘলীয়া দূৰত্বৰ যাত্ৰাৰ কাৰণে এৰোপ্লেন এটা উৎকৃষ্ট মাধ্যম হয়, কিন্তু এটা কথা মন কৰিবলগীয়া যে প্ৰত্যেকটো এয়াৰলাইন্সৰে এটা নিৰ্ধাৰিত নিয়ম থাকে যে তেওঁলোকে কোনখিনি গৰ্ভাৱস্থাৰ সময়লৈকে তেওঁলোকে যাত্ৰা এলাউ কৰিব। গতিকে আপুনি আপোনাৰ ডক্টৰৰ পৰা এখন চাৰ্টিফিকেট অৰ্থাৎ ডিউৰেশ্যন অফ প্ৰেগনেঞ্চি উল্লেখ কৰি পেলাই এখন চাৰ্টিফিকেট ল'বলৈ পাহৰিব নালাগে। ডমেষ্টিক এয়াৰলাইন্সৰ কাৰণে সাধাৰণতে 36 সপ্তাহলৈকে যদি কোনো অসুবিধা নাথাকে তেনেহ'লে যাত্ৰা কৰিব দিয়া হয়, কিন্তু ইণ্টাৰনেশ্যনেল ফ্লাইটৰ কাৰণে 28ৰ পৰা 35 সপ্তাহলৈকে সাধাৰণতে যাত্ৰা কৰিব দিয়া হয়। কিন্তু ইয়াৰ কাৰণে আপোনাৰ এটা ফিটনেছ চাৰ্টিফিকেট লোৱাটো অতিকে দৰকাৰী। এৰোপ্লেন দি যাত্ৰা কৰিলে কিছুমান কথা আপুনি মন কৰিব লাগিব। প্ৰথমতেই হৈছে নিজকে হাইড্ৰেট কৰি ৰাখিব লাগিব, এইটো লক্ষ্য কৰিব লাগিব যাতে আপোনাৰ ডিহাইড্ৰেশ্যন নহয়। দ্বিতীয়তে আপুনি সোনকালে হজম হোৱা খাদ্য গ্ৰহণ কৰাটো অতি বাঞ্ছনীয়, কাৰণ এইখিনি সময়ত আপোনাৰ খাদ্যনলীৰ গতি ধীৰ হয় বা শ্ল' হয়, গতিকে হজম প্ৰক্ৰিয়াও ধীৰ বা শ্ল' হয়। আৰু যাত্ৰাৰ আগতে যিমান পৰা যায় এচিডিটি হোৱা খাদ্য আৰু কাৰ্বনেটেড ড্ৰিংকছ ইত্যাদি গ্ৰহণ কৰাটো অনুচিত, কাৰণ অধিক উচ্চতাত গেছৰ প্ৰসাৰণ হ'ব পাৰে আৰু আপোনাক অসুবিধাত পেলাব পাৰে। তৃতীয়তে ছিট বেল্ট বন্ধাটো অতিকে বাঞ্ছনীয়, আৰু ছিট বেল্ট বন্ধাৰ নিয়মটো হৈছে সেইটো আপোনাৰ বেবী বাম্পৰ তলত বান্ধিব লাগে, ওপৰত নহয়। চতুৰ্থতে আপুনি যিমান পৰা যায় আইৰণ ছিট লোৱাটো ভাল, অৰ্থাৎ উইণ্ডো ছিটটো এভইড কৰাটো ভাল, কাৰণ আপুনি ৱাছৰুম যাবৰ কাৰণে বাৰে বাৰে উঠিব লগা হ'ব পাৰে।
ইয়াৰ উপৰিও ঢিলা আৰামদায়ক পোছাক পিন্ধাটো দৰকাৰ। আৰু ডিভিটি নামৰ অসুখটিৰ কথা অলপতে উল্লেখ কৰা গৈছে। যিসকল মহিলাৰ ডিভিটি হোৱাৰ সম্ভাৱনা অধিক বেছি, যেনে যিসকলৰ ওজন বেছি বা ফেমিলি হিষ্ট্ৰী আছে ডিভিটি হোৱাৰ, সেইসকল মহিলাৰ ডিভিটি নহ'বৰ কাৰণে তেওঁলোকে অলপ ভৰিৰ এক্সাৰচাইজ কৰাটো দৰকাৰ। আৰু কেতিয়াবা কম্প্ৰেছন বেণ্ডেজ বুলি পোৱা যায়, গতিকে সেই কম্প্ৰেছন বেণ্ডেজো তেওঁলোকে পিন্ধি পেলাই যাত্ৰা কৰিব পাৰে। এতিয়া কাৰ ট্ৰেভেলৰ বিষয়ে জানো আহক। আপুনি যদি ভাল গাড়ী চলায় তেতিয়াহ'লে আপুনি ড্ৰাইভিং কৰিব পাৰে, কিন্তু কিছুমান কথা লক্ষ্য কৰিব লাগিব যে আপোনাৰ বেবী বাম্পৰ লগত ডেছবৰ্ডৰ ডিষ্টেঞ্চটো যাতে ঠিক হয়। অৰ্থাৎ যদি খুব ওচৰৰ পৰা ওচৰলৈকে থাকে তেতিয়াহ'লে আপুনি বেবী বাম্পত দুখ পোৱাৰ সম্ভাৱনা অধিক থাকে। ছিট বেল্ট সদায় লগাব। যদি আপুনি গাড়ী নচলায় তেতিয়াও আপোনাৰ ছিট বেল্ট লগোৱাটো বাঞ্ছনীয়। আৰু এটা কথা ক'ব লাগিব যে যদি আপুনি দীঘলীয়া দূৰত্বৰ গাড়ী চলাব বিচাৰিছে তেতিয়াহ'লে আপুনি প্ৰথমতেই 4 ঘণ্টাৰ বেছি একেৰাহে গাড়ী নচলাব। সেইটো আপোনাৰ কাৰণে উচিত নহ'ব। আৰু যদি আপুনি দীঘলীয়া দূৰত্বৰ গাড়ী চলাব লাগে তেতিয়াহ'লে আপুনি ব্ৰেক জাৰ্ণি কৰিব পাৰে, অৰ্থাৎ অলপ ৰখি পেলাই আকৌ অলপ দূৰত্ব আপুনি যাব পাৰে। ইয়াৰ লগতে আৰু এটা কথা লক্ষ্য ৰাখিব লাগিব যে আপোনাৰ গাড়ীখনৰ ছেফটি ডিভাইচখিনি ঠিকে আছে, অৰ্থাৎ এয়াৰ বেগ আছে। আৰু যদি আপুনি দীঘলীয়া দূৰত্ব কৰি আছে বা নিজে আপুনি গাড়ী চলোৱাও নাই, তেনেহ'লেও মাজে মাজে গাড়ীৰ পৰা নামি খোজ কঢ়াটো খুব দৰকাৰ। কাৰণ ডিভিটি নামৰ অসুখটোৰ কথা আমি অলপ আগতে উল্লেখ কৰিছোঁ, যিটোৰ সম্ভাৱনা প্ৰেগনেঞ্চিৰ সময়ত সদায় অধিক থাকে। গতিকে তাক ৰোধ কৰিবৰ কাৰণে কম্প্ৰেছন বেণ্ডেজ ব্যৱহাৰ কৰা বা মাজে মাজে ভৰিৰ এক্সাৰচাইজ আৰু খোজ কঢ়াটো খুব দৰকাৰ। ইয়াৰ লগতে নিয়মিত ভোজন কৰাটো, নিজকে হাইড্ৰেট ৰখাটো খুবেই দৰকাৰ। লগতে নিজৰ দৰকাৰী ঔষধবিলাক সদায় লগত ল'ব নাপাহৰিব। সেইটো লাগিব ট্ৰেইন জাৰ্ণি, কাৰ জাৰ্ণি বা এৰোপ্লেন জাৰ্ণি যিয়েই হওক। লগতে নিজৰ ডক্টৰৰ প্ৰেছক্ৰিপশ্যনখন সদায় লগত ৰাখিব। আৰু যিখিনি আপোনাৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট আছে সেইখিনি এটা ফাইলত ভালদৰে নিবলৈ নাপাহৰিব। এতিয়া আহক আমি ৰেল যাত্ৰাৰ বিষয়ে আলোচনা কৰোঁ। ট্ৰেইন জাৰ্ণি সদায় অধিক নিৰাপদ বুলি ভবা হয়। দীঘলীয়া যাত্ৰাৰ কাৰণেও এইটো অতি উপযুক্ত বুলিও ভবা হয়। আপুনি ট্ৰেইন জাৰ্ণিত ভৰি মেলি বহিব পাৰে, দৰকাৰ মতে খোজকাঢ়িব পাৰে, কিন্তু কিছুমান কথা সকলো যাত্ৰাতে একেই হ'ব। অৰ্থাৎ আপুনি নিজকে হাইড্ৰেট কৰি ৰখা, নিয়মিত ভালদৰে ভোজন কৰা আৰু ভৰিৰ সামান্য এক্সাৰচাইজ কৰি থকা আৰু নিজৰ দৰৱ পাতি বা নিজৰ প্ৰয়োজনীয় ঔষধ আৰু কাগজ পাতি নিজৰ লগত ৰখাটো দৰকাৰ। এতিয়া বাৰে বাৰে উল্লেখ কৰি থকা ডিপ ভেইন থ্ৰম্ব'চিছ বা ডিভিটি মানেনো কি? ডিপ ভেইন থ্ৰম্ব'চিছ হৈছে শিৰাত ব্লাড ক্লট উৎপন্ন হোৱা। এইটো প্ৰতি 1000 প্ৰেগনেঞ্চিজ 0.5 বা এজন মানুহৰ হ'ব পাৰে। যদিও এইটো অধিক কমন নহয়, তথাপিও প্ৰেগনেঞ্চি অৱস্থাত আৰু যিসকল মহিলাই আগতে অৰেল কণ্ট্ৰাচেপ্টিভ পিল বা বাৰ্থ কণ্ট্ৰল পিল খাই আছিলে, বা যিসকল মহিলাৰ আগতে ফেমিলি হিষ্ট্ৰী আছে বা ফেমিলিত কাৰোবাৰ ডিপ ভেইন থ্ৰম্ব'চিছ হৈছে, সেইসকল মহিলাৰ ডিপ ভেইন থ্ৰম্ব'চিছ হোৱাৰ সম্ভাৱনা অধিক হয়। আৰু এবাৰ ডিপ ভেইন থ্ৰম্ব'চিছ হ'লে সেই শিৰাত উৎপন্ন হোৱা ক্লটটো মগজুলৈ বা হাওঁফাওঁলৈ বা যিকোনো অংগ প্ৰত্যংগলৈ যাব পাৰে আৰু এইটো এটা অধিক চিন্তনীয় বিষয় হৈ পৰে। গতিকে গৰ্ভধাৰণৰ সময়ত ডিপ ভেইন থ্ৰম্ব'চিছ ৰোধ কৰিবৰ কাৰণে অলপ সক্ৰিয় হৈ থকাটো বা এক্টিভ হৈ থকাটো খুব দৰকাৰ। আৰু প্ৰয়োজন মতে কম্প্ৰেছন ষ্টকিংছ বা কম্প্ৰেছন বেণ্ডেজ আমি ব্যৱহাৰ কৰিব দিব পাৰোঁ। এতিয়া আহোঁ, হঠাতে আপুনি কেতিয়াবা যাত্ৰা কেঞ্চেল কৰিব লগা হ'ব পাৰে। সেইটো কি কাৰণত হ'ব পাৰে? যদি আপোনাৰ হঠাতে প্ৰসৱ বেদনা আৰম্ভ হৈছে, সেইটো আপোনাৰ কেতিয়াবা প্ৰিটাৰ্ম হিচাপে বা আগতীয়াকৈও হ'ব পাৰে। যদি আপোনাৰ জনিতাৰেদি ৰক্তক্ষৰণ হৈছে বা হঠাতে হাই ব্লাড প্ৰেছাৰ হৈছে বা প্ৰি এক্লাম্পচিয়াৰ কিছুমান লক্ষণ দেখা গৈছে, বা হঠাতে অত্যাধিক মূৰৰ বিষ বা চকুৰে কম দেখা হৈছে বা পেটৰ বিষ আন জেগাত আৰম্ভ হৈছে, তেতিয়াও আপুনি এটা যাত্ৰা আপুনি কেঞ্চেল কৰিব লগা হ'ব পাৰে। ইয়াৰ উপৰিও যদি আপোনাৰ জনিতাৰেদি পনীয়া পদাৰ্থ বাহিৰ হৈছে, তেতিয়াও আপুনি আপোনাৰ যাত্ৰা কেঞ্চেল কৰিব লগা হ'ব পাৰে।
এতিয়া যদি আমি টু হুইলাৰ কথা আমি উল্লেখ নকৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো আলোচনাটো আধৰুৱা হ'ব। আমি গৰ্ভাৱস্থাৰ সময়ত টু হুইলাৰত ভ্ৰমণ কৰাটো বা যাত্ৰা কৰাটো সদায় বাধা দিওঁ। ইয়াৰ কাৰণ হৈছে যেতিয়াই প্ৰেগনেঞ্চি এডভান্স হয়, সেইখিনি সময়ত পেটটো ডাঙৰ হৈ আহে আৰু তেতিয়া যিটো চেণ্টাৰ অফ গ্ৰেভিটি থাকে সেইটো বেলেগ ফালে যায়, যিটো কাৰণত সন্তুলন ৰক্ষা কৰিব বা বেলেঞ্চ ৰক্ষা কৰিব নোৱাৰিব পাৰে। আৰু সেইকাৰণে আমি টু হুইলাৰত যাত্ৰা বা ক'ৰবাত যোৱাটো আমি একেবাৰে নিষেধ কৰোঁ। গতিকে গৰ্ভধাৰণৰ সময়ত ট্ৰেভেল বা যাত্ৰা কৰিবৰ কাৰণে এইখিনি আমাৰ উপদেশ আগবঢ়োৱা হ'ল। আশা কৰোঁ এইখিনি উপদেশে আপোনালোকক সহায় কৰিব। নমস্কাৰ।